শালা আজি 10 দিন হল মিস্ত্রি আহাই নাই আজি আপি হইব ইবা কক গেল শালা ইবা কক গেল আপি হইতা বারছি ভাই বইতে আপা 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 ইয়ে কি আপি থম না ভাই বারছি যা লইয়া তাই কেনে জায়গা আকলা হইবা নরে আকলাই ব্যাপারে কিন্তু তাই থাকে গুয়াহাটিত আমার গাঁও যিহে চলি কত রকি আছে তাই আমার চকৰ পৰা খোজকাঢ়ি আহি আছে যা দে হ'ব দে মই যাওঁ দে ই আহিয়ে পোৱা নাই আহিছে ইমান দেৰি নে তোৰ মই খোজকাঢ়ি আহিছো ৰকেটৰ আনে নহয় হ'ব তই আব্ৰা হৈয়ে থাকিবি বল এটা কথা গম পাইছা না কলা কিবা গাঁৱত নতুন আপি এটা আহি আছে সঁচাই নেকি তই কি গম পালি কম কেনকে নাপাও নিউজ ৰিপৰ্টাৰ মানুহ চব কথা গম পাও মই পাৰিছো তো পাৱাৰ দে তই মই জানাত তাই কিটা ভায়াকে আনিবা গেছে পোক গেলি চকক গেলে মাৰতো চকক গেলি সেইকাৰণে তোক মই ইয়াতে মাতিছো চাও কেনা আন বস্তুটো হয়তো হৈও চাব পাৰি কেনাইবা পাছত মাথা মাৰিম পিছত আহি লওক দেচোন কি হৈ দেখা যাব পিছত গেলে এইটোৱে পোকা দেখোন হে চৌগাটো আছে ঐ পোকা যাওৰা একবাৰ খবৰটো লওঁ আইছি মাত্ৰ যাবি ঘণ্টা চাল্লা আপি আহিবা বাৰছি মাছ বাচা নাই এফালে আছে দুটা আছে আজি কি বেয়া হৈ এতিয়া মুনু আহিবালি ৰহ মাছ গিটা বাচা হৈছে এতিয়া ভাজিম খাবি আৰু ৰেষ্ট ল'বি এতিয়া থাকক দে একেটা ভাজিম এতিয়া তই মাছটো বনা মই ৰেষ্ট ল'ব যাওঁ নমস্কাৰ মই কৈছো আপোনালোক সকলোকে স্বাগতম জনাইছো টিকটক আছাম নিউজ চেনেলৰ মাজলৈ য'ত আমি ধেমালিৰ চলেৰে সঁচা কথা কওঁ আজি এই টিকটক আছাম নিউজ চেনেলে আপোনালোকক এনেকুৱা এটা নিউজ দিব আচলতে নিউজ নহয় এনেকুৱা এটা বাৰ্তা দিব যিটো বাৰ্তা শুনি আপোনালোক হতভম্ব হৈ যাব হয় আপোনালোকে ঠিকে শুনিছে আজি আমাৰ শান্তিপুৰত এনেকুৱা এটা মাল আহিছে চৰি মাইনা আহিছে যিটো মাইনাই আমাৰ গোটাই শান্তিপুৰ গাঁৱৰ আপাগিলা পাগলা হৈ আছে আৰু সেই পাগলাৰ ভিতৰত আমি দুটা হৈ আছো আৰু সেই মাইনাটোৰ বিষয়ে আমাৰ কলাই সকলো ডিটেইলছ জানিছে আৰু আমি সবিশেষ সুধিম যে কেনেকুৱা মাইনাটো মালটো ভাল মানে মাইনাটো ভাল কিন্তু ঠৌগা কিন্তু বহুত ঠৌগা এতিয়া মই ভাবিছো মাহক গেলি বিয়াখন পাতো নেকি হয় মাকক লেকিন কোনে বিয়া পাতে তাক ইটাক লেকিন ঠিক হোৱা নাই কিন্তু সেই মাইনাজনীৰ বিষয়ে জানি থাকিবৰ বাবে ডিটেইলছ জানি থাকিবৰ বাবে আমাৰ টিকটক আছাম নিউজ চেনেলটো চাই থাকক ধন্যবাদ জয় অসম দেউতা শুনাচোন কিয়ে মই ঘৰদুৱাৰী মন্দিৰত যাম বুলি ভাবিছো হয় নেকি যা যাতে ভালকে যাবি কিন্তু মই ঘৰটো হাৰি যাওঁৱে যা
এই আছি ইমান আছে ভয় লাগি এক্সকিউজ মি মাইনা মোক মাতিছিলে নেকি হয় মাতিছো তুমি বহুত ধুনীয়া ভাল লাগে তোমাক হাউ ডে ইউ হয় নেকি মাই নেম ইজ কচু আৰু মাই নেম ইজ কলা হোৱাট ননসেন্স কৰবাৰ ও কৰবান নহয় আমি ইয়াৰে তোমালোকে কি ইংলিছ নাজানা নেকি কি কইয়ে ঐ মেজাল লৈ ধৰিছো তো ইংলিছত কি ক'ব লগা আছে জলদি কোৱা মোৰ দেৰি হৈছে মই যাব লাগে তুমি কোন বিৰিনা প্ৰথম দেখো যিদিনা অন্তৰে কান্দিছিল জানানি মোৰ সিদিনা ননসেন্স নেকি ঐ তো ননসেন্স বুলি কৈছি ই সৰুৰ পৰাই পাগল কৰবাৰ বেয়া নাপাবি পাগল বুলি ক'লা আকৌ নাই এলা মৰমৰ মাত পাগল মনটো ভাল লাগি গেল যি নহওক পাগল বুলি ক'লা এ যিকোৱে কৈ থাকক দে না বিয়া ময়ে কৰাম তই বিয়া কৰাব পাৰিবি নেকি মই মাথা মাৰিছো তাক তোক বিয়া কৰাবা দিম কিয় আমাৰ আগত মই বিয়া পাতিমে ৰ এক ছেকেণ্ড তই এটা কথা কওঁ ৰ তোৰ বাইপেৰে মানে মোৰ কি তোৰ দেউতা তোৰ মায়েৰে মানে তোৰ মা তোৰ বইনেৰে মানে তোৰ ভন্টি আৰু তোৰ তিৰি মানে তোৰ তিৰি মোৰ তিৰি মানে তোৰ বৌয়েৰে ঐ তই বৌয়েৰেক মাথা মাৰা অ আমাৰ ভুল হৈছে চৰি চৰি নহয় হেলা মাথা নামাৰিবি তই মোৰ লগত থাক মই বিয়াখন কৰাম তই বৌয়েৰে এটা পাবি সেইটোৱে কথা বহুতকে ঠগা আছে দে বৌ এতিয়া সেইগিলা মাথা মাৰিব নালাগে যো যো বৌয়েৰেটো পাবা আলছা পটাপট বল আৰু মাথা মাৰা আৰু এটা কথা শুন দে কো ইয়াতে আমাৰ আকলাই চকুত পৰা নাই তাই গোটাই গাঁও চলি পঁচি চকুত অ তে আমাৰ গাঁৱৰ চলি কেঁচৰা আছে আকৌ তামান গতিকে সাৱধান আহ ল'ৰাটোক মই বেছি বেয়াকৈ ক'লো নেকি ল'ৰাটো ইমান বেয়াও নহয় নাম্বাৰটোও নাই এবাৰ চকৰ পিনে গৈ চৰিও কৈ আহো নাম্বাৰটো লৈ আহো অ দেউতা মই চকৰ ফালৰ পৰা অলপ আহি আছো ৰ এই কাজি কিডনেপ কৰিমে জিংকে কি নক এই কাজি গেল আজি ৰবা মান্তি এটা কথা কওঁ মই চিধা কথা কওঁ দে মই তোমাক ভাল পাওঁ ননসেন্স নেকি কি হ'ল ননসেন্স যো এৰি দে মোক এৰি দে বচাও কোনোবাই বচাও মোক বচাও বহি থাক চুপচাপ আৰু বাইপেক ফোন মাৰি কো গোটাই পইচা লৈ বেয়া ফোন মাৰলি বাইপেৰে পইচা লৈ আহি আছে হা এটা কথা হলে কি এ আমাৰ যে গাঁৱৰ যে শ্যামান্ত পুতাক যি আছে শ্যামান্ত মানে এ চিলুং কৰে যিয়ে তা পুতাকে আমাৰ বৌক লৈ গেলে বক মানে এ তোৰ তিৰি পোক নিছি এ মই মাৰতলা কানা দেখছো মই দেখা তোক কবা আহিলো এতিয়া তাকে কৰিব লাগছিল তাক ফাইলবা লাগব বল মিডল ক্লাস লৰা মোৰ গাৰ বৰণ কলা মোৰ কলমৰ কলাত ক'লে কল্পনা তলা খুলি গ'ল চকু নজপাই হ'ল ঠেং থমকি গ'ল কলা কচু আহি গ'ল মিডল ক্লাস লৰা মোৰ গাৰ বৰণ কলা মোৰ কলমৰ কলাত ক'লে কল্পনা তলা খুলি গ'ল চকুবোৰ নজপাই হ'ল ঠেং থমকি গ'ল কলা কচু আহি গ'ল কলা দেখ তই শুনি মই শুনি কয়ে কলা আৰু কচু চিন বনাই হয় তোৰ ইমান সাহস কি হলে কি হলে তাকতো মই মাৰিলো তাই আৰু বেছিকে পাছে তাই মাইছি এ মাইনে তুই মাইনা নহয় কি মাইনা তুমি জুই এতিয়া জিংকে নহওক তাক পতাবাৰটো পাৰলি ভাল আছিল আহি আছে ৰ বেছি দুখ পালা নেকি দুখটো বেছি বনাই কিন্তু এটা কথা ফুলক ভাল পাওঁ পাতক নহয় তোমাক ভাল পাওঁ আনক নহয় হয় নেকি হয়